Hello friends, good morning. আজি মৰ্নিং টু আমাৰ ঘৰৰ পৰা আৰু এতিয়া জাষ্ট মই শুই উঠিছোঁ আৰু আম্মাই মোক কৈছে বিছনাতে আহি আজি মই কিবা এটা স্পেচিয়েল বনাইছোঁ তোমালোকলে আৰু যিহেতু আমি ঘৰত থাকিলে প্ৰায়ভাগ আমাৰ ইণ্টাৰমিডিয়েট ফাষ্টিঙে কৰা হয় ৰাতিপুৱা খোৱা নহয় মানে তো সেইটো কাৰণে ইয়াত আহিতো সেইটো অসম্ভৱ ইয়াত কৰিবলৈ নোৱাৰোঁ আমি তো আম্মাই কি বনাইছে আমাৰ কাৰণে বলক দেখাওঁ বেটি তোমাৰ কাৰণে পুৰি বনাইছো আৰু বেটাৰ কাৰণে পুৰি বনাইছা আৰু লগতে দাইলৰ দাইল হেৰি বনাইছো দাইল ঘুগুনি আৰু এইফালে মাংস বাপৰে পুৰা ফ্ৰাই হৈ আছে দেখোন চিকেন এইফালে মাংস লৈ আহিলে আৰু এইফালে বুটৰ দাইল আৰু এইফালে পুৰি এতিয়া বাছ খাব লাগে আৰু ভোট জলকীয়া অলপ লৈ লৈছোঁ মজা লাগিব জ্বলা লগত খাই মেলি পুৰি এইফালে মই চাহ বাকি আছোঁ গাখীৰ চাহ